এইবাৰ আমাৰ ৪৫ নং এই যিটো নেকি বিধানসভা নিৰ্বাচনত আমি নৱনিৰ্বাচিত প্ৰাৰ্থী পবিত্ৰ বড়ো ডাঙৰীয়াকে আমি BPF দলৰ পৰা প্ৰাৰ্থিত্ব হিচাপে বিচাৰিছো। আগতে আমাৰ কলাইগাঁও আছিলে। কি কয় এতিয়া চৰকাৰী সুবিধাবিলাক এতিয়া মই কি ক'ম, সুবিধা যিবিলাকে ল'ব জানিছে পাইছে, কিন্তু যিবিলাকে ধৰ ল'ব জনা নাই সেইবিলাকে পোৱা নাই। কিন্তু আমি নতুন প্ৰাৰ্থীৰ পৰা আমি সেই নোপোৱাখিনিকো যাতে পাওঁ তাৰে আশা কৰি আমি তেখেতক আমি ছাপোৰ্ট কৰিছোঁ। নমস্কাৰ, মোৰ নাম হানিফ হুছেইন, গাঁও বৰুৱাজাৰ আৰু ডিষ্ট্ৰিক্ট ওদালগুৰি। আমাৰ বিধায়ক ছাৰক নতুনকৈ বিধায়ক লাগে পবিত্ৰ ছাৰক, আমাৰ হাগ্ৰামা ছাৰক অনুৰোধ জনালোঁ তেখেতে টিকেটটো দিবৰ কাৰণে। নিশ্চয় জিকিব, টিকেটটো দিলে সকলো ছাপোৰ্ট কৰিম তেখেতক। যিহেতু এইবাৰ যি বিধানসভাৰ ইলেকশ্যন আহি আছে, যিহেতু আমি আগতে যি পানেৰী বিধানসভা আছিলে, পানেৰী বিধানসভাত বহুত বাহিৰৰ যি আমাৰ MLA মিনিষ্টাৰবোৰ বাহিৰৰ হয়, একো কাম কৰা নাই। সেই আমাৰ যিহেতু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সমষ্টি আছিলে পানেৰী, সেই পানেৰী সমষ্টি এতিয়া ভাগ হৈ যিহেতু দুটা সমষ্টি হ'ল, ভেৰগাঁও আমাৰ ভেৰগাঁও সমষ্টি হ'ল কিমান 45 নং ভেৰগাঁও সমষ্টি। সেই ভেৰগাঁও সমষ্টিত আমি এজন ভাল কেণ্ডিডেট পাইছোঁ, পবিত্ৰ বড়ো ছাৰ। তেখেতক আমাক লাগে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাক চালানী আৰু নালাগে, বাহিৰৰ নালাগে আৰু। যিহেতু আমাৰ দুৰ্গাদাস বড়ো আহিব বুলি কৈছে, দুৰ্গাদাস বড়ো ৰাজাগড় ছাইডত নাহে, তেখেতক আমি লগ কৰিব নোৱাৰোঁ। দুৰ্গাদাস বড়োক আমাক নালাগে, পবিত্ৰ বড়োক আমাক লাগিব এইবাৰ। সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, ৰাজাগড়ৰ যুৱ প্ৰজন্মই তেখেতক অনুৰোধ জনাইছোঁ আমাক পবিত্ৰ বড়ো ডাঙৰীয়াক লাগে, সেয়ে আমি কওঁ। এইবাৰ যিটো আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, আমাৰ ভেৰগাঁৱত তাৰমানে আমাৰ যিটো নতুনকে নৱপ্ৰজন্মৰ মানে সকলোৰে খুব জনপ্ৰিয় নেতা পবিত্ৰ বড়ো, সকলোৱে তাৰমানে তেওঁক ছাপোৰ্ট কৰিছে। সেই হিচাপে তেওঁ এজন ভাল সমাজকৰ্মী হিচাপে তাৰমানে আমি ভেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ BPF তৃণমূল কৰ্মীৰ পৰা চবেই তাৰমানে তেওঁক আমি মানে হেৰি কৰিছোঁ আৰু দলৰ মুৰব্বী মানে হাগ্ৰামা মহিলাৰী ছাৰে তাৰমানে ইতিমধ্যে আমি গম পোৱা মতে আৰু গ্ৰীণ ছিগনেল দিছে, তেওঁ টিকেটটো পাব। সেইকাৰণে তাৰমানে আমি আৰু ভালকৈ মানে আশাবাদী আৰু, যিহেতুকে দলৰ মুৰব্বীয়ে ছাপোৰ্ট দিছে, সেইকাৰণে আমি আমাৰ পাব্লিকৰ মাজত আমাৰ মানে এটা উৎফুল্লিত হেৰি হৈছে আৰু। কৰোঁ মানে এই বছৰ আমাৰ যেহেতু বেৰগাঁও মানে আমার বিধানসভা ইলেকশন হব, এবার তার মানে আমার নতুন ক্যান্ডিডেট লাগে, পুরান ক্যান্ডিডেট আমার দরকার নাই। কাক বিচারছে মানে নতুন হিসাবত যোনি ভাল কাম করে তেওঁকেই লাগে, এইটো রাইজে বিচার করব নহয়। রাইজে কাক ভাল পায়, কাক কি করে এইটো আমি জানো না। আর রাইজর হই মই এইটো ক'ব পাৰোঁ, নতুন ক্যান্ডিডেট হলে এইটো তার মানে ফার্স্ট হবই। আর আমার পবিত্র স্যার তো আমি জানোই, কোকরাঝারের উপর আগত পরে গেছি, এটা রাস্তার কামও করছে। আমার এই গাঞ্জার চকর পরে আমার শুক্রিয়াপাড়া রাস্তাটা পিছু করে দিছে, হয় না না হয় করে দিছে। কিন্তু আমার ছাতিগড় বঙ্গালী সুভা আছিল শুক্লিয়াপাড়া গাঁৱত, তেওঁ কিন্তু একদম শুক্লিয়াপাড়া গাঁওখন পিছ রাস্তা করে দিছে। কিন্তু সেই হিসাবত আমাক ক্যান্ডিডেট হিসাবত তেওঁক দিলে আমি রাইজে অলপ ভাল পাম আৰু। পবিত্ৰ বড়োক দিলে আমি রাইজে ভাল পাম। তেখেতক টিকেট দিলে জয় হবই। আমার এলাকাত মানে নতুন ক্যান্ডিডেট রাইজে বিচাৰি আছে 100%। গতিকে এইখিনি আৰু মোৰ ক'ব লগা।